সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ মই কালিও দিছোঁ এটা পোষ্ট সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব নাপায় চ' ডোন্ট গ' ফৰ ইট এইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোন্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM হওক নহওক যোনে PM নহওক মই সদায় আছো মই গছ ৰক্ষা কৰি আছো গছ ৰুই আছো ইউ ডোন্ট ডু ইট প্লিজ মামা প্লিজ আপুনি গুৱাহাটীৰ এই দীঘলীয়া পুখুৰীৰ কাষত থকা গছকেইটা নকাটিব ইমান ডাঙৰ পুৰণা গছ যি গছে গুৱাহাটীৰ সৌন্দৰ্য আনকি গুৱাহাটীৰ দীঘলীয়া পুখুৰীৰ এক সৌন্দৰ্য ধৰি ৰাখিছে একদম সঁচাকৈ কৈছোঁ কচমছে মামা গুৱাহাটীটো লেংটা হৈ যাব গুৱাহাটীৰ দীঘলীয়া পুখুৰীটো সৌন্দৰ্য একেবাৰে নষ্ট হৈ যাব যিসকল পৰ্যটকে আজি দীঘলীয়া পুখুৰী চাব আহে যিসকল পৰ্যটকে আজি গুৱাহাটী চাব আহে একমাত্ৰ গছ গছনি চাবৰ কাৰণে আহে আপুনি কিবা উন্নত কৰিব আমি আপোনাক সঁহাৰি জনাম কিন্তু আপুনি এনেকুৱা প্ৰাকৃতিৰ ভাৰসাম্য নষ্ট কৰি মামা প্লিজ আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছে আপুনি কেতিয়াও এনেকুৱা কাম নকৰিব আপোনাক ৰাইজে অসমৰ মুখ্যমন্ত্ৰী বনাইছে তো ৰাইজে খোজা কিছুমান বস্তু কৰক ৰাইজে যদি খুজি আছে তেতিয়াহ'লে বাদ দিয়ক মামা প্লিজ এইটোৰ বাহিৰে কিবা বিকল্প পদ্ধতিৰে আপুনি সেই কাষত তাত যদি কিবা ৰাস্তা বনাব খুজিছে বা ব্ৰিজ বনাব খুজিছে তেতিয়াহ'লে কৰক গছে আমাক কিমান উন্নত কৰে সেইটো আপুনি জানে আনকি আমাৰ অসমীয়া ৰাইজেও জানে গছে আমাক নানান ধৰণৰ অক্সিজেন দিয়ে আমাৰ গুৱাহাটী চহৰত বহুত যান বাহন চলি থাকে বহুত ইণ্ডাষ্ট্ৰি আছে যাৰ ফলত নেকি গুৱাহাটী চহৰৰ বায়ুমণ্ডল বহুত গৰম হৈ থাকে আৰু এই গছ গছনি সেই গৰম বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন এৰি বায়ুমণ্ডলখন ঠাণ্ডা কৰি ৰাখে কিমান উপকাৰ গছৰ ইয়াৰ ওপৰত ভিত্তি কৰি মই আৰু এটা ভিডিঅ' বনাইছোঁ তো মামা আপোনাৰ ওচৰত এক বিশেষ কৰজোৰ অসমবাসীৰ হৈ মই ৰিকুৱেষ্ট জনাইছোঁ আপুনি এনেকুৱা কাম নকৰিব কাৰণ গুৱাহাটী দীঘলীয়া পুখুৰীৰ যি 100-200 বছৰীয়া পুৰণীয়া গছ আছে সেইটো যদি কাটি পেলায় কচমছে গুৱাহাটীখন একদম নষ্ট হৈ যাব অলপ গুৱাহাটীৰ সৌন্দৰ্য ধৰি ৰখাৰ দায়িত্ব এতিয়া মামা আপোনাৰ দায়িত্ব আমাৰ কথা অলপ মানক